ইউটিউবৰ এখন গাঁও হয় আপুনি ঠিকেই শুনিছে ইউটিউবক জীৱিকা হিচাপে বাছি লোৱা এখন গাঁও যি গাঁৱৰ প্ৰতি 100জন মানুহৰে 40জনে ইউটিউব অৰ্থাৎ ছ'চিয়েল মিডিয়াৰ লগত জড়িত য'ত 70 বছৰীয়া বুঢ়ী আইতাৰ পৰা 15 বছৰীয়া ল'ৰালৈকে ইউটিউবত অভিনয় বা ব্লগ বনোৱা দেখিব আপুনি প্ৰায় 3000 জনসংখ্যা থকা গাঁওখনৰ 1000জন মানুহে ইউটিউবৰ লগত জড়িত আনকি ইহঁতৰ ইউটিউব বা ছ'চিয়েল মিডিয়াৰ প্ৰতি থকা উৎসাহ আৰু কৰ্মনিষ্ঠা দেখি জিলা উপায়ুক্ত অৰ্থাৎ চৰকাৰে নিৰ্মাণ কৰি দিছে 25 লাখ টকা খৰচ কৰি এটা ষ্টুডিঅ' য'ত আছে বৰ্তমানৰ উন্নত মানৰ ড্ৰোন কেমেৰা আদি কৰি ৰেকৰ্ডিং ছিষ্টেম আপুনি ভাবিছে চাগে আমি কোনোবা বিদেশৰ গাঁৱৰ কথা কৈ আছোঁ আপুনি আচৰিত হ'ব এই গাঁওখন আমাৰ ভাৰতবৰ্ষত অৱস্থিত ছত্তীশগড় ৰাজ্যৰ ৰায়পুৰ চহৰৰ পৰা 45 কিলোমিটাৰ ভিতৰত থকা ইউটিউবৰ গাঁও হিচাপে পৰিচিত গাঁওখনৰ নাম তুলসী গাঁও ইউটিউবক জীৱিকা হিচাপে বাছি লোৱা এই গাঁওখন অকল ভাৰতবৰ্ষতে নহয় দেশী বিদেশী সকলো নিউজ চেনেল ছ'চিয়েল মিডিয়া আদিত সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে সৰু ল'ৰাৰ পৰা যুৱকলৈ যুৱকৰ পৰা বৃদ্ধলৈ ইউটিউবৰ কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে ব্যস্ত গাঁওবাসীৰ বহু সংখ্যক লোক সাফল্য লাভ কৰিছে আৰু অৰ্থ উপাৰ্জন কৰি স্বাৱলম্বী হৈছে য'ত হেজাৰ ভিডিঅ' শ্বুট কৰা হৈছে হেজাৰ ৰিলছ বনোৱা হৈছে আৰু লাখ মিলিয়ন ভিউ পাবলৈ সক্ষম হৈছে কিন্তু ইয়াৰ প্ৰথমে আৰম্ভ হ'ল কিদৰে ইয়াৰ উত্তৰ হ'ল জ্ঞানেন্দ্ৰ শুক্লা আৰু জাফি বৰ্মা নামৰ দুই বন্ধুৱে প্ৰথম ইউটিউব কৰিবলৈ আৰম্ভ কৰে তেওঁলোকক দেখি বাকী গাঁওবাসীয়েও লাহে ছ'চিয়েল মিডিয়াক জীৱিকা হিচাপে বাছি লয় ৰামলীলাত ভাও দিয়া মানুহসমূহে লাহে ইউটিউবত অভিনয় কৰিবলৈ লয় আটাইতকৈ ডাঙৰ কথা হ'ল ছত্তীশগড় ৰাজ্যৰ প্ৰথমটো কমেডি ইউটিউব চেনেল এই গাঁওখনত খোলা হৈছিল জ্ঞানেন্দ্ৰ শুক্লাই SBI বেংকৰ চাকৰি বাদ দি আৰু জাফিয়ে শিক্ষকৰ চাকৰি বাদ দি ইউটিউব চেনেল খোলে আৰু জিলা অধিকাৰীয়ে 25 লাখ টকাৰে খোলা ষ্টুডিঅ'টোৰ নাম ৰখা হয় হামাৰা ফ্লিক্স ভিডিঅ'টো কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু আগন্তুক ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব আৰু আমাৰ ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব